A B C D to নহয় মই A B C বুলি কেলে কৈছো আপোনালোকে ইতিমধ্যে ধৰিব পাৰিছে নাই মই গম পোৱা নাই কিন্তু A B C ৰহস্যটো মই আপোনালোকক এতিয়া বিতংভাৱে ক'বলৈ গৈ আছো এতিয়া অসমত এতিয়া যি সকলৰ 4 লাখ বা তাতকৈ কম ইনকাম তেওঁলোকৰ কাৰণে এটা ভাল খবৰ যি মই কেইদিনমান আগতে কৈছিলো কি আপোনালোকৰ যি সকলৰ ইনকাম 2 লাখ বা তাতকৈ কম আৰু যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুব ভাল এটা খবৰ আহিছিলে তেতিয়া কি অৰুণোদয়ৰ আবেদন চলি আছিল এতিয়া হল আপোনাৰ 2 লাখ নহয় এতিয়া কি 4 লাখ আপোনাৰ যদি 4 লাখ বা তাতকৈ কম ইনকাম আছে ফ্যামিলিৰ বছৰেকত তেতিয়াহ'লে আপোনাৰ কাৰণে এটা ভাল খবৰ যেহেতু ৰেচন কাৰ্ডৰ আবেদন প্ৰক্ৰিয়াতে চলি আছে হয় আপোনালোকৰ ৰেচন কাৰ্ডৰ আবেদন প্ৰক্ৰিয়া চলি আছে আৰু মই ABC বুলি কেলে কৈছিলো এই ৰেচন কাৰ্ডৰ আবেদন প্ৰক্ৰিয়াতে ABC তিনটা ফৰ্ম থাকে এই তিনটা ফৰ্মৰ মই বিতংকে আপোনালোকক ক'বলৈ গৈছো যেহেতু ৰেচন কাৰ্ড পাবলৈ হলে আপোনাৰ যোগ্যতা আপোনাৰ পৰিয়ালৰ কোনো সদস্যই চৰকাৰী চাকৰিয়াল হ'ব নালাগিব বা চৰকাৰী চাকৰিয়ালৰ পৰা কিন্তু অৱসৰপ্ৰাপ্ত যদি আপুনি 4 গ্ৰেডৰ এমপ্লয়ি আছিল কিন্তু এতিয়া অৱসৰপ্ৰাপ্ত ললে বা আপুনি এতিয়া কন্ট্ৰাক্টুৱেল চৰকাৰী তাত কৰ্মৰত হৈ আছে তেতিয়াহ'লে আপুনি এই ৰেচন কাৰ্ডৰ কাৰণে আপুনি যোগ্য হ'ব কিন্তু আপোনাৰ বছৰেকত 4 লাখ বা তাতকৈ কম উপাৰ্জন হ'ব লাগিব পৰিয়ালৰ তো ঠিক আছিল এইটো আপোনাৰ ক্ৰাইটেৰিয়া হৈ গ'ল লামসাম ক্ৰাইটেৰিয়া এতিয়া কি হ'ল A ফৰ্ম B ফৰ্ম C ফৰ্ম আপোনালোকে সকলোৱে শুনিছে চাগে A ফৰ্ম B ফৰ্ম C ফৰ্ম বুলি কিন্তু এই ফৰ্মবোৰনো কি হয় আপুনি ৰেচন কাৰ্ড পাম বুলি ক'লে এটা কিবা দৰখাস্ত লিখি আবেদন কৰিলে নহ'ব কি আপোনাৰ এটা সিস্টেম থাকে এই ফৰ্মখিনি আছে A ফৰ্ম B ফৰ্ম C ফৰ্ম আছে ইয়াত আপুনি আপোনাৰ কোনটো ফৰ্মটো আপোনাৰ কাৰণে যোগ্য সেই ফৰ্মটো আপুনি জানিব লাগিব তেতিয়াহে সেই ফৰ্মটো ফিল আপ কৰি তাৰ লগত আপুনি যোগ্য নথিপত্ৰখিনি গাঁঠি পেলাই আপুনি পঞ্চায়ত অফিচত জমা দিব লাগিব তো পঞ্চায়ত থ্ৰুদি সাপ্লাইতে তেনেকৈ মানে আপোনাৰ কামখিনি হ'ব ফৰ্মখিনি বাঢ়ি যাব তো এই ফৰ্মটো হ'ল আপোনাৰ আপুনি আগতে ৰেচন কাৰ্ড আছিল আপোনাৰ কিন্তু অসমত কি হ'ল NRC এটা ইস্যু আছিল NRCত আপোনাৰ কি হ'ল বায়োমেট্ৰিক ইস্যু থকাৰ কাৰণে বহুতৰ আধাৰ কাৰ্ড জেনেৰেট নহল তো আধাৰ কাৰ্ড জেনেৰেট নহলে মাজত কি হ'ল আমি সকলোৱে গম পাওঁ যি সকলে ৰেচন কাৰ্ডৰ পৰা চাউল লৈ আছো তেওঁলোকে গম পাম যে আমি ৰেচন কাৰ্ডৰ মাজতে এই সুলভ মূল্যৰ দোকানত গৈ পেলাই আমি বায়োমেট্ৰিকটো এটা দিবলগীয়া হৈছিল আধাৰ কাৰ্ড লৈ পেলাই আমি বায়োমেট্ৰিক দিবলৈ গৈছিলো তো ঠিক যাৰ ৰেচন আধাৰ কাৰ্ড নাছিলে তেওঁলোকে সেই বস্তুৰ পৰা বঞ্চিত হৈ থাকিলে তো তেওঁলোকৰ কি হ'ল অটোমেটিক্যালি এই ফ্যামিলি মেম্বাৰ যাৰ ৰেচন কাৰ্ড আছিল ৰেচন কাৰ্ডৰ ফ্যামিলি মেম্বাৰৰ তেওঁলোকৰ নাম আছিল কিন্তু সেইটো অটোমেটিক্যালি বাদ পৰি গ'ল তো তেওঁলোকৰ কাৰণে এটা সুযোগ আধাৰ কাৰ্ড ইস্যু থকাৰ কাৰণে যিসকলে এপ্লাই কৰিব যিসকলে ৰেচন কাৰ্ড পোৱা নাছিলে বা ৰেচন কাৰ্ডৰ সদস্যৰ পৰা বঞ্চিত হৈছিল তেওঁলোকৰ কাৰণে এটা সুযোগ আপোনালোকে এই ফৰ্মটো ফিল আপ কৰি পেলাই আপোনাৰ পৰিয়ালৰ যোনটো ৰেচন কাৰ্ড আছে সেই ৰেচন কাৰ্ডৰ কপিটো লগাই পেলাই আপোনাৰ আধাৰ কাৰ্ড লগাই পেলাই এই ফৰ্মটো ফিল আপ কৰি পঞ্চায়তত জমা দিব আৰু বি ফৰ্মটো কি হ'ল আপোনাৰ সদস্য যদি ধৰক আপোনালোক 4জন পৰিয়ালৰ 4জন সদস্য আছিল তো এজন কি হ'ল এজনৰ নামটো উঠাই নাছিল আপোনালোকে ৰেচন কাৰ্ডত তো তেওঁৰ কাৰণে কি হ'ল এতিয়া উঠাবৰ কাৰণে এটা ৰেচন কাৰ্ডত নামটো পৰিয়াল হিচাপে সন্নিবিষ্ট কৰিবলৈ হলে এতিয়া এই বি ফৰ্মটো আপুনি ব্যৱহাৰ কৰিব লাগিব ঠিক তেনেদৰে সি ফৰ্মটো হ'ল আপোনাৰ পৰিয়ালৰ ৰেচন কাৰ্ড নাছিলেই তেতিয়াহ'লে আপুনি কি কৰিব এই সি ফৰ্মটো আপোনাৰ নতুন পৰিয়ালৰ ৰেচন কাৰ্ড নাই আপোনাক নতুন ৰেচন কাৰ্ড লাগিব তেতিয়াহ'লে এই সি ফৰ্মটো আপুনি ব্যৱহাৰ কৰিব আৰু সি ফৰ্মত আপুনি ফিল আপ কৰি পেলাই আপোনাৰ যাৱতীয় নথিপত্ৰসমূহ লগাই পেলাই আধাৰ কাৰ্ড থকাটো বাঞ্ছনীয় তেতিয়া আপুনি জমা দিব তো এইখিনি আছিল A B C ফৰ্মৰ তাৎপৰ্যটো আৰু মই ক'লোৱে ৰেচন কাৰ্ড পাবলৈ হলে আপোনাৰ 4 লাখ বা তাতকৈ কম উপাৰ্জন কৰা পৰিয়ালৰ ব্যক্তি হ'ব লাগিব তেতিয়া আপুনি ৰেচন কাৰ্ডটো পাব আৰু যদি আপোনাৰ আধাৰ কাৰ্ড নাছিলে আগতে ৰেচন কাৰ্ড আপোনাৰ নামত পাই আছিল আপুনি চাউলটো পাই আছিল ৰেচনবোৰ পাই আছিল কিন্তু মাজত আধাৰ কাৰ্ড কিছু থকাৰ কাৰণে আপুনি ৰেচন পাবলৈ বাদ পৰি গৈছিল এতিয়া কি হ'ল আপুনি আধাৰ কাৰ্ডটো বনালে আধাৰ কাৰ্ড বনোৱাৰ পিছত আপোনাৰ এই ফৰ্মটো ফিল আপ কৰি দিলে আপোনাৰ নামটো পৰিয়ালত এই অলৰেডি ৰেচন কাৰ্ড যোনটো আছিল তাত পৰিয়ালত আপোনাৰ নামটো সন্নিবিষ্ট হৈ যাব আৰু বি ফৰ্মটো হ'ল কি আপোনালোকৰ পৰিয়ালৰ কোনোবা সদস্য আগতে ৰেচন কাৰ্ডত নাম সন্নিবিষ্ট হোৱা নাছিলে এতিয়া নতুনকৈ সন্নিবিষ্ট কৰিবলৈ হ'লে কোনোবা এজন সদস্য অলৰেডি ৰেচন কাৰ্ড আছে তাত সন্নিবিষ্ট কৰিবলৈ হ'লে বি ফৰ্মটো আৰু সি ফৰ্মটো হ'ল আপোনাৰ ৰেচন কাৰ্ড নাই নতুনকৈ ৰেচন কাৰ্ড আপোনাক লাগে তেতিয়াহ'লে আপুনি সি ফৰ্মটো ব্যৱহাৰ কৰিব A B C এইখিনি তিনটা আছিল আৰু আপোনালোকে এটা কথা মনত ৰাখিব নহ'ব পাৰে তো গতিকে আপোনালোকে এই ৰেচন কাৰ্ড যাৰ নাই আপোনালোকে আবেদন কৰক এইটো সুযোগ এই সুযোগবোৰ বাৰ নাহে বছৰেকত এবাৰ দুবাৰহে আহে গতিকে আপোনালোকে
এই সুযোগটো ব্যৱহাৰ কৰি আপোনালোকে অতি সোনকালে পঞ্চায়ত আপোনাৰ ওচৰৰ গাঁও পঞ্চায়তত বা যি আছে আৰু আপোনাৰ মিউনিচিপেল বৰ্ড হ'লে মিউনিচিপেল বৰ্ড নহ'লে গাঁও পঞ্চায়তত আপোনালোকে ৰাচন কাৰ্ডৰ কাৰণে আবেদন কৰক। এইখিনি আছিলে আজি এই ৰাচন কাৰ্ডৰ ওপৰত মোৰ অলপ ক'বলগীয়া। থেংক ইউ, ধন্যবাদ।